আজমল নথকাৰ বাবেই আমি চামগুৰিত জিকিলো। আজি যদি ইউডিএফ চামগুৰিত থাকিলেহেঁতেন আমি নিজিকিলো। বদৰুদ্দিন আজমল নাথাকিলে বিজেপিৰ বেছি ভাল। মই ভাবো যে বদৰুদ্দিন আজমল নোহোৱা হলে বিজেপিৰ বেছি ভাল হ'ব। AIUDF থাকিলে চামগুৰিত বিজেপি হাৰিলে হয়। আজি যদি ইউডিএফ চামগুৰিত থাকিলেহেঁতেন আমি নিজিকিলো। বিজেপিৰ ভোটখিনি AIUDFে ললে হয়। তেওঁলোকৰ ভোটবিলাক আমি পোৱা আৰম্ভ কৰিম আৰু এণ্টি কংগ্ৰেছ ভোটবিলাক ডিভিজন নহ'ব। সেইকাৰণে পোষ্ট ইউডিএফ আজি সংবাদমেলত এই মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পেপাৰৰ বা সাংবাদিকসকলৰ বা অভিজ্ঞ ৰাইজৰ এটা যি ভুল ধাৰণা আছিল যে বদৰুদ্দিন আজমল থাকিলে বিজেপিৰ সুবিধা হয়। মই ভাবোঁ যে বদৰুদ্দিন আজমল নোহোৱা হ'লে বিজেপিৰ বেছি ভাল হ'ব। কাৰণ তেতিয়া নেশ্যনেলিষ্ট যিখিনি মানুহ আছে এক্ৰছ দ্য বৰ্ড, যোনে এপিজমেণ্ট নিবিচাৰে, তুষ্টিকৰণ নিবিচাৰে, তেওঁলোকৰ ভোটবিলাক আমি পোৱা আৰম্ভ কৰিম আৰু এণ্টি কংগ্ৰেছ ভোটবিলাক ডিভিজন নহ'ব। সেইকাৰণে পোষ্ট ইউডিএফ আজি যদি ইউডিএফ চামগুৰিত থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন। আমি পোৱা ভোটখিনি ইউডিএফে লৈ গ'লহেঁতেন। গতিকে ইউডিএফৰ অৱৰ্তমানত ভাৰতীয় জনতা পাৰ্টিৰ পলিটিক্সৰ কাৰণে আমি আমাৰ লক্ষ্য আৰু আদৰ্শ কম্প্ৰমাইজ নোকোৱাকৈ আমি কাম কৰিব পাৰিছোঁ। লোকসভাত কৰিমগঞ্জ, বিধানসভাৰ উপ নিৰ্বাচনত চামগুৰি, এই দুইটা এটা বৃহৎ ৰাজনৈতিক সফলতা। আমাৰ গুৱাহাটীত যেতিয়া কচুতলিত এভিকশ্যন হৈ আছে তেতিয়া আমি চামগুৰিত ইলেকশ্যন জিকিছোঁ। তাৰমানে এপিজমেণ্টটো নান, জাষ্টিছ টু অল। একেটা সময়তে কিন্তু চামগুৰিৰ ছোৱালীয়ে নিযুত মইনাও পাইছে। আমি যেনেকৈ নিযুত মইনা পাইছোঁ তেওঁলোকেও নিযুত মইনা পাইছে। অৰ্থাৎ চৰকাৰখনে সকলোকে যে সমানে চায় আৰু তুষ্টিকৰণ নকৰে, সেনেকুৱা এটা পৰিৱেশতো আমি চামগুৰি জিকিছোঁ। আৰু যোৱা বছৰো যদি আপোনালোকে কৰিমগঞ্জ ইলেকশ্যনৰ ৰিজাল্ট চায়, আমি কাজিৰঙাত হোৱা ব্যাপক উচ্ছেদৰ পিছত আমি তাত ইলেকশ্যন জিকিছিলোঁ। উইদাউট কম্প্ৰমাইজিং আৱাৰ পলিচি আমি এটা নতুন জাগাত আমি কাম কৰিব পাৰিছোঁ। Our focus is always on the minority votes, but with the principle, appeasement to none, justice to all. And that's the reflection of Sabka Saath, Sabka Vikas. So we will continue to go to the minority area seeking votes, but with a clear notion that we are not here to appease you, but we are here to provide you justice. So we own Karimganj, which was in my assessment, this was the best result and the critical result, because in the context of Assam, nobody can expect that Assam BJP will win an MP seat where 65% people are from a religious minority. Same thing we have repeated in Samoguri. And in next assembly election, we are going to repeat in at least 5 constituencies. So I have my pathway already defined. I know where to go and which constituency to go. But all over Assam we cannot go. Situation is not correct right now. But I have outlined North Karimganj, South Karimganj, Lahorighat, Rupohi and Samoguri will be our focus area.